কেৱল UPPL মানেই বড়ো জনগোষ্ঠী নহয়, কেৱল এপছু মানেই বড়ো জনগোষ্ঠী নহয়। আজিৰ দিনত দীপেন বড়ো ডাঙৰীয়া আৰু UPPL মিৰ্জাফৰৰ জাতৰ লগত, মই পুনৰাই কৈছোঁ, আজিৰ দিনত UPPL মিৰ্জাফৰৰ সমৰ্থন লৈ, মিৰ্জাফৰৰ বংশৰ সমৰ্থন লৈ তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। বড়ো জনগোষ্ঠী কোনো ব্যক্তি, কোনোবা সন্থা, কোনোবা সংগঠনৰ এই বড়ো জনগোষ্ঠীটো পৈতৃক সম্পত্তি নহয়। এপছুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া, যি নেকি নিজেই বড়ো চুক্তিখন অৰ্থাৎ BTR চুক্তিৰ স্বাক্ষৰকাৰী নহয়, তেওঁ বহুত ডাঙৰ ডাঙৰকৈ কথা মোৰ বিৰুদ্ধে কৈছে। কিন্তু মই এটা প্ৰশ্ন এপছুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়ালৈকে উত্থাপন কৰিব বিচাৰিছোঁ। দীপেন বড়ো ডাঙৰীয়া আজিৰ দিনত এপছুৰ সভাপতি নে UPPLৰ মুখপাত্ৰ? দীপেন বড়ো ডাঙৰীয়াই মোক প্ৰশ্ন উত্থাপন কৰিছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ বড়ো আন্দোলনৰ প্ৰতি অৱদান কি? তেওঁ চাগে নাজানে আজি মোৰ 22 বছৰ আৰু তেওঁৰ চাগে দুকুৰিতকৈও বেছি, অৰ্থাৎ 40 বছৰতকৈ বেছি। আজি মই 22 বছৰীয়া ল'ৰা হৈ বড়ো জনগোষ্ঠীটোৰ বাবে যিমানখিনি কৰিবলৈ পাৰিছোঁ, সেইলৈ নিশ্চিতভাৱে মই গৌৰৱ অনুভৱ কৰোঁ। দ্বিতীয়তে, দীপেন বড়ো ডাঙৰীয়াই মোক তিৰ্যকভাৱে মন্তব্য প্ৰকাশ কৰি কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে মধ্যস্থতাকাৰীহে কেৱল, আৰু মধ্যস্থতাকাৰী হিচাপে তেওঁ BTR চুক্তিৰ ওপৰত মাত মাতাৰ কোনো অধিকাৰ নাই, বা মধ্যস্থতাকাৰী ৰূপে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে BTR চুক্তিৰ সন্দৰ্ভত মাত মাতাৰ কোনো অধিকাৰ নাই বুলি দীপেন বড়ো ডাঙৰীয়াই কৈছে। কিন্তু মই তেওঁক এষাৰ প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। হয়, মই কেৱল মধ্যস্থতাকাৰী, হয়, মই স্বাক্ষৰকাৰী নহয়, কিন্তু এটা কথা আপুনি মনত ৰখা উচিত যে স্বাক্ষৰকাৰী সংগঠন কেৱল এপছুৱে নহয়। তৃতীয় বড়ো শান্তি চুক্তি অৰ্থাৎ BTR একৰ্ডৰ কিন্তু স্বাক্ষৰকাৰী ৰূপে এপছুৰ লগত 4টা ফৈদ NDFB সকলো আছে। NDFBৰ 4টা ফৈদৰ সভাপতিসকলে এই BTR চুক্তিখন স্বাক্ষৰ কৰিছিলে, আৰু ইয়াৰ লগত আছিলে UBP অৰ্থাৎ ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া। আজি আপুনি মোক ক'ব পাৰে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ বড়ো সমাজত অৱদান কি? কিন্তু 22 বছৰীয়া যুৱক হিচাপে মই যেতিয়া ম্যানমাৰত গৈ NDFBক উভতাই লৈ আনিছিলোঁ মূলুটিলৈকে, তেতিয়াতো আপুনি কোৱা নাছিলে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে বড়ো সমাজৰ কাৰণে কি কৰিছে। আজি যদি দীপেন বড়ো ডাঙৰীয়াৰ দৰেই বড়ো ৰাজনীতিটো চলিবলগীয়া হ'লহেঁতেন, তেতিয়াহ'লে দীপেন বড়ো ডাঙৰীয়া বা তেওঁলোকৰ দৰে যিবিলাক তথাকথিত জাতীয় নেতা আছে, তেওঁলোকৰ হিচাপত চলিলে আজি NDFB জংঘলতে থাকিলহেঁতেন, আজি NDFBক জংঘলতে পচাই ৰাখিলেহেঁতেন। দীপেন বড়ো ডাঙৰীয়াই কৈছে যে BTR সন্দৰ্ভত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কিয় মাত মাতিব? BTR সন্দৰ্ভত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ মাত মাতাৰ অধিকাৰ নাই, যিহেতু পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ কোনো স্বাক্ষৰকাৰী নহয়। কিন্তু মই এষাৰ কৈছোঁ, আজি মই NDFBৰ মধ্যস্থতাকাৰী হৈও যদি মোৰ মাত মাতাৰ অধিকাৰ নাই, তেতিয়াহ'লে এজন সাধাৰণ বড়ো ৰাইজেতো BTRৰ সম্পৰ্কে মাত মতাৰ অধিকাৰ নাথাকিবই চাগে। আপুনি যদি কোনো এজন বড়ো নাগৰিকক বা বড়ো জনগোষ্ঠীয় লোকক যদি BTRৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ পৰাও দূৰত বজাই ৰাখিব বিচাৰে, তেতিয়াহ'লে আপুনি এজন ডিক্টেটৰ নহয়নে? ইজ দীপেন বড়ো এ ডিক্টেটৰ? ইজ দীপেন বড়ো দ্য স্পক্স পাৰ্চন অফ UPPL? মইতো এপছুক বিৰুদ্ধে বা এপছুৰ সম্পৰ্কীয় বা এপছুক বিৰুদ্ধাচৰণ কৰি কোনো মাত মতা নাই, নিজৰ মন্তব্য প্ৰকাশ কৰা নাই। তেনে ক্ষেত্ৰত দীপেন বড়ো ডাঙৰীয়াই মোৰ বিৰুদ্ধে মত প্ৰকাশ কৰাৰ আচল ৰহস্যটো কি? তাৰ মানে তেওঁ নিশ্চিতভাৱে দেখুৱাব বিচাৰিছে যে তেওঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ এজন অন্ধভক্ত আৰু তেওঁ UPPLক সমৰ্থন কৰে। আজি এপছুৱে যদি UPPLক সমৰ্থন কৰে, তেতিয়াহ'লে তেওঁলোকে মুকলিভাৱে এখন প্ৰেছ বিবৃতিৰে ৰাইজক জনাই দিয়ক যে that এপছু is going to support the UPPL in the ensuing BTC election, অৰ্থাৎ এপছুৱে আগন্তুক BTC নিৰ্বাচনত UPPL ৰাজনৈতিক দলক সমৰ্থন কৰিব। যদি সেয়াই নহয়, তেতিয়াহ'লে তেওঁ মোক সমালোচনা কৰাৰ অধিকাৰ ক'ত পালে? আজি যদি তেওঁ প্ৰকৃততে এজন বড়ো পিতৃৰ বা বড়ো পিতৃ মাতৃৰ যোগ্য সন্তান হয়, তেওঁ যদি যোগ্য বড়ো জনগোষ্ঠীৰ সন্তান হয়, তেতিয়াহ'লে তেওঁ নিশ্চিতভাৱে মোক আদৰণিহে জনাবলৈ দৰকাৰ আছিলে যে ভাইটি পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে যিটো NDFBৰ পুনৰ সংস্থাপনৰ কাৰণে, NDFB ভাইসকল যিসকলে মূলুটিত উভতি আহিছে, তেওঁলোকৰ পুনৰ সংস্থাপনৰ কাৰণে যিটো মাত উঠাইছে, যিহেতুৱে বড়ো ৰাইজৰ দাবী যিটো BTR অঞ্চলত নতুনভাৱে যিবিলাক গাঁও সন্নিৱিষ্ট হোৱাৰ দৰকাৰ বা নতুন মানে দাঁতি কাষৰীয়া গাঁওবিলাক নতুনভাৱে BTC অঞ্চলত সন্নিৱিষ্ট কৰি এক ডাঙৰ BTR বনোৱাৰ যি চুক্তি কৰা হৈছে, এই বিষয়ে মই মাত মতাত বা এই বিষয়ে
গুৱাহাটী উচ্চ ন্যায়ালয়ত মই PIL গোচৰ ৰুজু কৰাত তেওঁ মোক অভিনন্দনহে জনাবলৈ দৰকাৰ আছিলে, কিন্তু অভিনন্দন জনোৱাটোতো দূৰৈৰে কথা। হয়, আজি মই UPPL পৰা অব্যাহতি পোৱা এজন ব্যক্তি, কিন্তু কথাটো হ'ল কেৱল UPPL মানেই বড়ো জনগোষ্ঠী নহয়, কেৱল এপছু মানেই বড়ো জনগোষ্ঠী নহয়। যদি UPPL বা এপছু মানেই বড়ো জনগোষ্ঠী হয়, তেতিয়াহ'লে UPPL আৰু এপছুক সমৰ্থন দিয়া ব্যক্তিসকল বড়ো নহয় নেকি? UPPL আৰু এপছুক ভাল নোপোৱা ব্যক্তিসকলে বড়ো জাতিৰ বড়ো সন্তান নহয় নেকি? এই প্ৰশ্ন পোনপটীয়াভাৱে মই দীপন বড়ো ডাঙৰীয়ালৈকে মই দিব বিচাৰিছোঁ। আজিৰ দিনত দীপেন বড়ো ডাঙৰীয়া আৰু UPPLে মিৰ্জাফৰৰ জাতৰ লগত, মই পুনৰাই কৈছোঁ, আজিৰ দিনত UPPLে মিৰ্জাফৰৰ সমৰ্থন লৈ, মিৰ্জাফৰৰ বংশৰ সমৰ্থন লৈ তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। কিন্তু তেওঁলোকে এটা কথা মনত ৰখা উচিত যে যোনে নিজৰ ঘৰৰ নহয় সি কিন্তু আনৰো নহয়। घर का कुत्ता अगर घर का ना हो वो धोबी का खटका भी नहीं होता है, ना घर का ना बाहर का। এই অৱস্থা কিন্তু আগন্তুক দিনত UPPLৰ হ'বলৈ গৈ আছে। সেয়া দেখি মই সন্ত্ৰস্ত, কাৰণ মই এজন UPPLৰ শুভাকাংক্ষী। UPPLৰ শুভাকাংক্ষী হিচাপে মই নিবিচাৰোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া আগন্তুক দিনত BTC ৰাজনীতিৰ পৰা নিশ্চিহ্ন হৈ যাওক। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই আজি মিৰ্জাফৰৰ বংশৰ ওপৰত ভৰসা কৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াই আজি মিৰ্জাফৰৰ বংশ জিন্নাৰ আদৰ্শ মানা ব্যক্তিসকলৰ প্ৰতি মানে মূৰ নত কৰি, শিৰ নত কৰি, তেওঁলোকৰ পদধূলিক ক'ব গ'লে চুম্বন কৰি তেওঁ ৰাজনীতিক প্ৰেক্ষাপটত আগবাঢ়ি যাব বিচাৰিছে। আৰু অসমৰ ইতিহাসত যদি সেয়াই হয় আৰু BTCৰ ৰাজনীতিত যদি সেয়াই হয়, তেতিয়াহ'লে কিন্তু আমাৰ খিলঞ্জীয়া লোকে প্ৰমোদ বড়ো ডাঙৰীয়াক কেতিয়াও ক্ষমা নকৰিব। অৱশেষত মই কৈছোঁ যে NDFBৰ মধ্যস্থতাকাৰী হিচাপে আৰু এজন জনজাতীয় বড়ো সন্তান হিচাপে মই নিজকে গৌৰৱ অনুভৱ কৰোঁ যে মই এই তৃতীয় বড়ো চুক্তিৰ যি শান্তি প্ৰক্ৰিয়া বা পিছ টক্স, এই পিছ টক্সৰ মধ্যস্থতাকাৰী আছিলোঁ। আৰু এজন মধ্যস্থতাকাৰী হিচাপে মোৰ দায়িত্ববোধ আছে, আৰু মই কেতিয়াও NDFBৰ কাৰণে মাত মতাক লৈ কোনো ব্যক্তিয়ে মোক বাধা দিব নোৱাৰে। কাৰণ বড়ো জনগোষ্ঠী কোনো ব্যক্তি, কোনোবা সন্থা, কোনোবা সংগঠনৰ এই বড়ো জনগোষ্ঠীটো পৈতৃক সম্পত্তি নহয়। মই অতি সাদৰেৰে, অতি সন্মানেৰে দীপেন বড়ো ডাঙৰীয়াক নমস্কাৰ জনাই কৈছোঁ যে আপুনি যদিহে এপছুৰ সভাপতি হ'লহেঁতেন, প্ৰকৃত ৰূপে হয় আজি আপুনি এপছুৰ সভাপতি, কিন্তু প্ৰকৃত ৰূপত যদি আপুনি হৃদয়েৰে অনুধাৱন কৰি এপছুৰ সভাপতিত্বৰ পদখন গ্ৰহণ কৰিলেহেঁতেন, তেতিয়াহ'লে নিশ্চিতভাৱে আপুনি মোক BTR চুক্তিক অতি শীঘ্ৰে ৰূপায়ণ কৰাৰ বাবে যিবিলাক মই পদক্ষেপ গ্ৰহণ কৰিছোঁ, গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL দাখিল কৰিছোঁ, তাক লৈ আপুনি অভিনন্দনহে দিলেহেঁতেন। কিন্তু আজিৰ আপোনাৰ স্থিতিৰ জৰিয়তে আজি ৰাইজে গম পালে যে দৰাচলতে দীপেন বড়ো এপছুৰ সভাপতি নহয়, আপুনি এজন দামী প্ৰেচিডেণ্ট। কাৰোবাৰ কথাত, কাৰোবাৰ আঙুলিত নাচিব লগা ব্যক্তি দীপেন বড়ো। দীপেন বড়ো ডাঙৰীয়া ইজ দ্য দামী প্ৰেচিডেণ্ট অফ এপছু। কাৰোবাৰ আঙুলিৰ ইচাৰাত চলা ব্যক্তি দীপেন বড়ো, এয়া আপুনিয়ে প্ৰমাণ কৰি দিছে। আৰু মই পুনৰাই কৈছোঁ যে NDFB সকলৰ কাৰণে যদি মাত মাতাটো মোৰ পাপ হৈছে, যদি BTR চুক্তিক ৰূপায়ণ অতি শীঘ্ৰে কৰিবলৈ কোৱাটো মোৰ কাৰণে পাপ হৈছে, এনে পাপ মই হাজাৰবাৰ কৰিম। কাৰণ আপুনি গৈ প্ৰমোদ বড়ো ডাঙৰীয়া, দীপেন বড়ো ডাঙৰীয়া, লৰেন্স ইছলাৰীয়ে ম্যানমাৰত যোৱা নাছিল। প্ৰমোদ বড়ো ডাঙৰীয়া, দীপেন বড়ো ডাঙৰীয়া বা লৰেন্স ইছলাৰী ডাঙৰীয়াই ম্যানমাৰত নিজৰ জীৱনৰ লগত হেতালি খেলি NDFBক মূলসুঁতিলৈকে ঘূৰাই আনিবৰ বাবে যোৱা নাছিলে। তেওঁলোকে ডাঙৰ ডাঙৰ কথা কৈ, ডাঙৰ ডাঙৰ ভাষণ দি, কিন্তু নিজৰ এক কমফৰ্টেবল লাইফত, এক আৰামী জিন্দগীত থাকি তেওঁলোকে আগুৱাই যাব বিচাৰিছিলে। কিন্তু আজি NDFBক যেতিয়া মই মূল সুঁতিত উভতাই আনিলোঁ, তেওঁলোকে আজি শংকিত হৈছে যে NDFBৰ কাৰণে আজি এপছুৰ ক্ৰেডিটখিনি শেষ হ'ব নেকি। আজিৰ দিনত মই ক'বলৈ বিচাৰিছোঁ যে এপছু বোলা সংগঠনটোৱে দৰাচলতে UPPLৰ মুখপাত্ৰৰ দৰে কাম কৰি আহিছে, আৰু এপছু সংগঠনে কেতিয়াও NDFB সকলৰ উন্নতি নিবিচাৰে। মই সেয়া স্পষ্টভাৱে কৈছোঁ, এপছুৱে NDFBৰ উন্নতি নিবিচাৰে বুলি এই কথাষাৰ স্পষ্টভাৱে দীপেন বড়ো ডাঙৰীয়াই তেওঁৰ মন্তব্যৰ জৰিয়তে প্ৰমাণিত কৰি দাঙি ধৰিছে। সেয়াই মই কৈছোঁ, বাকী বিচাৰ ৰাইজে কৰিব। ধন্যবাদ।